ব্যয়েৰে শ্বহীদ স্মাৰক আমি এই বৰাগাঁৱত নিৰ্মাণ কৰি আহিছোঁ। আজি আমি প্ৰথম পৰ্যায়ৰ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ আহিছিলোঁ। প্ৰায় 50% কাম অগ্ৰগতি হৈছে। মই আশা কৰোঁ যে অহা বছৰৰ ভিতৰত আমি প্ৰথম পৰ্যায়ৰ কাম শেষ কৰিব পাৰিম। আজি আমি দ্বিতীয় পৰ্যায়ৰ কামটো সমান্তৰালভাৱে হাতত ল'বলৈ সিদ্ধান্ত লৈছোঁ আৰু 2 মাহৰ ভিতৰত আমি দ্বিতীয় পৰ্যায়ৰ কামৰো নিবিদা আমি উলিয়াই দিম। মই ভাবোঁ যে অহা 2-3 বছৰৰ ভিতৰত ই গুৱাহাটীৰ এটা আটাইতকৈ আকৰ্ষণীয় পৰ্যটকথলীলৈ পৰিগণিত হ'ব আৰু পৰ্যটনৰ লগতে ই অসম আন্দোলনৰ স্মৃতি বিজড়িত হৈ আছে। গতিকে আধ্যাত্মিক দিশৰ ফালৰ পৰাও আৰু আমাৰ দেশপ্ৰেমৰ দিশৰ ফালৰ পৰাও এই সমগ্ৰ অঞ্চলটো এটা আদৰ্শৰ স্থানলৈ ৰূপান্তৰিত হ'ব। ইয়াৰ নেশ্যনেল হাইৱেৰ ফালৰ পৰা আৰু আমাৰ পাহাৰৰ দাঁতিয়েদি দুইফালৰ পৰা ইয়ালৈকে সোমাব পৰাকৈ ভাল ৰাস্তা দুটা বনাবৰ বাবেও মই PWD ৰোডছ ডিপাৰ্টমেণ্টক কৈছোঁ। মই ভাবোঁ যে ৰাস্তা ঘাটখিনিও অলপ আহল বহল হৈ গ'লে এই স্থানখনৰ গৰিমা আৰু পবিত্ৰতা আৰু বেছি বৃদ্ধি পাব। ইয়াতে আমাৰ এটা শ্বহীদ স্মাৰক হ'ব, যিটো 13 মহলীয়া হ'ব। গ্ৰাউণ্ড ফ্ল'ৰ বেছমেণ্ট থাকিব, বেছমেণ্টত এটা মিউজিয়াম থাকিব, ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰত মেডিটেশ্যন হল, এক্সিবিশ্যন হল আদি থাকিব। ছেকেণ্ড ফ্ল'ৰৰ পৰা ই পোনে পোনে উঠি যাব 13 মহলালৈকে আৰু 13 মহলাত ই এটা ভিউ পইণ্ট হ'ব। 13 মহলাত মানুহ উঠি ভিউ পইণ্ট ল'ব পাৰিব। তাৰ লগত ইয়াত এখন উত্তৰ পূৰ্বৰ সকলো ৰাজ্যৰ খাদ্য সম্ভাৰক লৈ পেলাই এখন ফুড কোৰ্ট থাকিব। 1000 মানুহে অনুষ্ঠান কৰিব পৰা এটা অপেন এয়াৰ থিয়েটাৰ থাকিব। 500 মানুহ বহিব পৰা এটা অডিটৰিয়াম থাকিব আৰু ইয়াতে যোগা আৰু চাইকেল ট্ৰেক, ফুড ট্ৰেক আদি বিভিন্ন ধৰণৰ উপাদান ইয়াতে সন্নিৱিষ্ট। ইয়াত ডেফিনেটলি যিহেতু এই গোটেই অঞ্চলটোৰ প্ৰকৃতিৰ লগত আৰু ইয়াৰ আমি 100% মাটিৰ মাত্ৰ 25%হে কাম কৰিম, বাকী 75% ইয়াত জলাশয় হৈ থাকিব। গতিকে অবভিয়াছলি ইয়াতে এটা নেচাৰেল বাৰ্ড ভিউজৰ কাৰণেও এটা আৰু বিশেষকৈ প্ৰকৃতিপ্ৰেমীসকলৰ কাৰণেও ই এটা আকৰ্ষণ হৈ পৰিব। কিন্তু বাৰ্ড আনিবৰ কাৰণে বিশেষকৈ পক্ষী আহে, যেতিয়া খোৱা বোৱা দিয়া যায়, লাহে লাহে তেওঁলোকে এইটো এটা ডেষ্টিনেশ্যন কৰে। সেই ব্যৱস্থা আমি প্ৰকৃতিপ্ৰেমীসকলৰ লগত কথা পাতি বাৰ্ড আহিব পৰাৰ এটা ব্যৱস্থা আমি কৰিব লাগিব। ডাম্পিং গ্ৰাউণ্ডটো এতিয়া ইয়াৰ পৰা উঠি গ'ল, এতিয়া ইয়াত ডাম্পিং নহয়। গতিকে এতিয়া খালি লিগেচি ৱেষ্টখিনি ইয়াৰ পৰা ডিছপ'জ কৰিব লাগিব। তাৰ কাৰণে GMCয়ে ইতিমধ্যে নিবিদা আহ্বান কৰি নিবিদা ছেটেল কৰিছে। এই গোটেই ডাম্পিং গ্ৰাউণ্ডখিনিৰ পৰা আমি RPM বুলি এটা মেটেৰিয়েল বনাম, যিটো চিমেণ্ট ফেক্টৰীৰ কামত আহিব। দীপৰ বিলৰ আমাৰ মেইন লক্ষ্যটো হ'ল যে ব্ৰহ্মপুত্ৰৰ পানী দীপৰ বিলত সোমাব লাগে আৰু ব্ৰহ্মপুত্ৰলৈকে যাব লাগে। দীপৰ বিলত মেইন সমস্যাটো হ'ল যে ফ্ৰেছ ৱাটাৰ নহাৰ কাৰণে দীপৰ বিলৰ মাছ বা আন যিবিলাক জীৱ জন্তু পক্ষী তেওঁলোকৰ সমস্যা হৈছে। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এটা কাম হাতত লৈছে যে খনামুখৰ ছুইচ গেটখন খুলি ব্ৰহ্মপুত্ৰৰ পানীটো যাতে আমি দীপৰ বিললৈকে আনিব পাৰোঁ আৰু অকল আনিলেই নহ'ব, তাক ওলাই যোৱাৰো ব্যৱস্থা কৰিব লাগিব। গতিকে এবাৰ পানী আহিলে আৰু এবাৰ পানী ওলাই গ'লে দীপৰ বিলখন আমাৰ যিটো প্ৰকৃতিপ্ৰেমীসকলে ভাবে যে ইয়াত এটা প্ৰত্যাহ্বান আহি পৰিছে, সেইটো নোহোৱা হ'ব। ইয়াৰ উপৰিও দীপৰ বিলক ইক' জোন কৰিবৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে। খালি আমি মাছমৰীয়াসকলে যাতে মাছ মাৰিব পাৰে বা কাৰো যাতে জীৱন ধাৰণত অসুবিধা নহয়, তাৰ কাৰণে আমি ভাৰত চৰকাৰৰ পৰা কিছু কনচেশ্যন বিচাৰিছোঁ। তৃতীয়তে, ইণ্ডিয়ান ৰেলৱে ৰেল লাইনটো ফ্লাইঅভাৰ কৰি লৈ যাব, যাতে তলত হাতী আদি ভৱিষ্যতে মৃত্যু নহয়। এই গোটেই পৰিকল্পনাসমূহৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ইণ্ডিয়ান ৰেলৱেও এই বছৰতে কাম হাতত ল'ব বুলি মই ভাবোঁ। দিল্লীলৈকেতো মই গৈ থাকোঁ, তেওঁ টুইট কৰিব নালাগে, দিল্লীৰ মই মহল্লা ক্লিনিকবিলাক দেখি থাকোঁ। সেইটো কি চাব আপুনি কওকচোন? আমাৰ ইয়াত মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ চোৱাৰ পিছত আপুনি দিল্লীৰ মহল্লা ক্লিনিক চাই কি পাব? ছেকেণ্ড কথা, দিল্লীত স্কুল হৈছে 1200, অসমত স্কুল হৈছে 60-70 হাজাৰ। গতিকে এইটো কোনো কম্পাৰেবল বস্তুৱে নহয়।
তেওঁৰ নামতহে দিল্লীখন ৰাজ্য, আচলতে এইখন এখন পৌৰসভা। গতিকে পৌৰসভাৰ ৰাজনীতিৰ লগত ষ্টেটৰ ৰাজনীতিটো নিমিলে। গতিকে তথাপিতো তেওঁ বিচাৰিছে মই কেতিয়াবা মহল্লা ক্লিনিক বা স্কুল চাব যাম। ইয়াতো খোলা আছে, ফ্লাইটৰ টিকট কাটিলে আহি যাব পাৰিব। কিমান লয়? ৩,৫০০ টকা লয়। ৩,৫০০ টকা টিকট কাটিলে ইয়াত আহি যাব পাৰিব। মই দিল্লীত গ'লেতো তেওঁ মোক ষ্টেট গেষ্ট নিদিয়ে, মই নিজেই যাম। গতিকে তেওঁ ইয়াত আহিলেই হ'ল। আহাতটো আৰু কাৰো কাৰণেতো কোনো বাধা নাই। খালি কথাটো হ'ল যে এখন ১২০০ য'ত স্কুল আছে, এখন চিটি য'ত চৰ এৰিয়া নাই, উত্তৰ কাছাৰ নাই, কাৰ্বি আলং নাই, আমাৰ আজি টিচাৰে আছে ২.৫ লাখ, তেওঁলোকৰ টিচাৰ আছে ৬-৭ হাজাৰ। গতিকে এটা অলাগতিয়াল কম্পেৰিজন এটা কৰি থাকে। এতিয়া আমি যদি কম্পেয়াৰ কৰিব লাগে কাৰ লগত কৰিব লাগিব, যে আমাৰ সমান ষ্টেট কোন আছে? ছত্তীশগড় আছে, ঝাৰখণ্ড আছে, বা উত্তৰাঞ্চল আছে, পাঞ্জাৱ আছে, ইয়াৰ লগতহে আমাৰ কম্পেয়াৰ হ'ব। এতিয়া আৰু ১২০০খন স্কুল হ'লেতো মই ডেইলি স্কুল কেইখনত গৈ থাকিলেহেঁতেন, ৰাতিপুৱা ব্ৰেকফাষ্ট মাছেদি হ'লহেঁতেন, লাঞ্চ মাংস দি হ'লহেঁতেন, ডিনাৰ পোলাও দি হ'লহেঁতেন। এইটো ১২০০খন স্কুল চলোৱাটোনো এটা কি ডাঙৰ কথা? এইটো চাওক, নহ'লেতো অসমীয়া স্কুল দেখোন বন্ধ হৈ যাব। যদি আপুনি কিবা এটা নতুনত্ব নানে, যদি এটা দুটা ছাবজেক্ট ইংৰাজী মিডিয়াম বা এটা দুটা স্কিল এনেকুৱা ধৰণৰ ছাবজেক্টবিলাক নানে, মাতৃভাষাৰ স্কুলবিলাক বন্ধ হৈ যাব। এইটো জেদাজেদি কৰিলে লাভ এইটোৱে হ'ব যে ৫ বছৰ পিছত দেখিব স্কুলবিলাকত কোনো ষ্টুডেণ্ট নাথাকে। এতিয়া উজনিত স্কুলবিলাকত ষ্টুডেণ্ট নোহোৱাই হৈ গ'ল। অকল নামনি অসমত মই ক'ব নালাগে, কিন্তু অকল সংখ্যালঘু এৰিয়াৰ ষ্টুডেণ্টৰ ওপৰতে অসমীয়া স্কুলবিলাক চলি আছে, বাকী ষ্টুডেণ্টে নাই। কাৰণটো এইটোৱে যে মানুহৰ এছপাইৰেশ্যন বাঢ়িছে। মানুহে ভাবে যে এই স্কুলত পঢ়িলে মোৰ ল'ৰা ডাক্তৰ হ'ব নে ইঞ্জিনিয়াৰ হ'ব। এতিয়া কম্পিউটাৰটো আৰু প্ৰাক্কলন যন্ত্ৰ বুলি পঢ়িলেতো ছিট নাপাব। গতিকে যেনেকৈ আপোনাৰ ল'ৰাই যি কাৰণত, এইটোতো আপুনি এজন দেউতাক, আপোনাৰ ল'ৰাও মই জানাত ইংৰাজী মিডিয়ামতে পঢ়ে নেকি? গতিকে আপুনি কিয় দিছে আপুনি সুধিলেই আপোনাৰ উত্তৰটো গম পাব। মই দেউতাক হিচাপে কিয় দিছোঁ মোক সুধিলে মই উত্তৰটো দিব পাৰিম। এতিয়াতো মই এইকেইদিন চালোঁ যে সকলোৰে কাজিন ল'ৰা ছোৱালী চব ইংলিছ মিডিয়ামত। আমি কৈছোঁ ইংলিছ মিডিয়ামত নপঢ়িব, মাতৃভাষাৰ স্কুলত পঢ়ক, কিন্তু দুটা ছাবজেক্ট ইংলিছত পঢ়ক। আজি আপোনালোকে যদি চাই, সংগঠনসমূহৰ নিজৰ ৰিলেশ্যনৰ ল'ৰা ছোৱালীবোৰ 100% ইংলিছ স্কুলত দিছে। মই কৈছোঁ 80% অসমীয়া স্কুলত দিয়ক। গতিকে তেওঁলোকতকৈতো আমাৰ পজিশ্যনটো বেটাৰ নহয়, হয় নহয়? আমি কৈছোঁ চেণ্ট ষ্টিফেন্সত নিদিব, কামৰূপ একাডেমীত দিয়ক, অসমীয়া মিডিয়ামত হ'ব। মাত্ৰ দুটা ছাবজেক্ট আপুনি ইংৰাজীত পঢ়িব, আৰু এনেও সেই দুটা ইংৰাজীতে পঢ়ে। A+B² ক'ত অসমীয়া আছে? সেইখন আধা অসমীয়া আধা ইংৰাজীত পঢ়ে বেছিকেলি। ডেফিনেটলি প্ৰাথমিক স্তৰত মাতৃভাষাই আছে, তাত কোনে প্ৰৱৰ্তন কৰিছে? প্ৰাথমিক স্তৰত ইংৰাজী কোনে আনিলে? প্ৰাথমিক স্তৰ নতুন শিক্ষানীতি মানে ক্লাছ 5, তাৰমানে পুৰণা মতে ক্লাছ 3। অসম চৰকাৰেতো প্ৰাথমিকটো আমিও আহ্বান জনাইছোঁ যে ইভেন ইংৰাজী স্কুলবিলাকতো অসমীয়াত পঢ়াব লাগে। আমি ইমান দূৰলৈকে চিন্তা কৰি আছোঁ যে ডন বস্কো ছেইণ্ট মেৰিজকো আমি বাধ্য কৰিম যে ক্লাছ 3লৈকে, মানে ক্লাছ 5লৈকে আপোনালোকে অসমীয়াত পঢ়াব। আমি ৰাষ্ট্ৰীয় শিক্ষানীতি অসমত আমি 100% বলবৎ কৰিম, যে আমি ইমানটোলৈকে কৰিব গৈ আছোঁ যে ডন বস্কো, ছেইণ্ট মেৰিজ, উলফুড, ষ্টেণ্ট চিফাৰ্ড, যিমান ধৰণৰ এনেকুৱা স্কুল আছে সকলোতে ক্লাছ 3 পুৰণা মতে, নতুন মতে ক্লাছ 5 অসমীয়াত পঢ়ক। 100% অসমীয়া বা বড়ো বা ৰাভা বা মিচিং। 3ৰ পিছত নতুন শিক্ষানীতি মতে আপুনি ইংৰাজীটো যাব পাৰে, হিন্দীটো যাব পাৰে, আমি তাত বাধা নিদিওঁ। কিন্তু আমাৰ মাতৃভাষাৰ স্কুলবিলাক অসমীয়াই হৈ থাকিব, 100% আছামিজ মিডিয়াম হৈ থাকিব, খালি ছাবজেক্ট দুটা ইংৰাজী হ'ব। গতিকে আমাক ইতিহাসত 5 বছৰ পিছত আপোনালোকে চাব যে মানুহে আমাক নম্বৰ দিব যে স্কুললৈকে ষ্টুডেণ্ট ঘূৰি আহিব, মাতৃভাষাৰ স্কুললৈকে ষ্টুডেণ্টবিলাক উভতি আহিব। এই বছৰ অলৰেডি আমাৰ স্কুলবিলাকত এডমিশ্যন বহুত বাঢ়িছে। অকল ঘটনাটো শুনাৰ পিছতেই ষ্টুডেণ্ট বাঢ়িব আৰম্ভ কৰিছে। আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰাথমিকত মাতৃভাষা, আমিও প্ৰাথমিকত মাতৃভাষা,
আমিতো এক ষ্টেপ আগত গৈ ইংৰাজী স্কুলবিলাককো মেণ্ডেটৰী কৰি দিম যে অসমীয়াতে মাতৃভাষাত পঢ়াব লাগিব আপ টু ক্লাছ 5 খালি এইটো বুজিব যে সেই ক্লাছ 5 আৰু সেই ক্লাছ 3ৰ মাজত পাৰ্থক্য আছে সেইখন আৰম্ভ হৈ গ'ল ন অলৰেডি 55খন স্কুলত আৰম্ভ হৈ গ'ল সেইটো কিয় নকৰিব যাৰ কাবাৰ যদি মনত কিবা দুখ থাকে তেওঁ গণস্বাক্ষৰ কৰিব গণ আন্দোলন কৰিব প্ৰতিবাদ কৰিব পিকেটিং কৰিব বিপ্লৱ কৰিব অধিকাৰ আছে উইদিন দ্যাট খালি ভায়োলেন্স হ'ব নালাগে তেওঁলোকৰ কৰাটো কোনো আপত্তি নাই আৰু এইটোৰ পৰা আপোনালোকে বুজি পালে যে এবিভিপি মানে বিজেপি নহয় আপোনালোকৰ মনতো এটা ভুল ধাৰণা আছিল ইমান দিন আপোনালোকৰ মনত এটা ভুল ধাৰণা আছিল যে বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপি এতিয়া অন্ততঃ আপোনালোকে ক্লিয়াৰ হৈ গ'ল যে বিজেপি এটা বেলেগ সংগঠন এবিভিপি এটা বেলেগ সংগঠন ইমান দিন আপোনালোকেও ভাবি আছিল যে এবিভিপিৰ কিবা ইলেকশ্যন খেলিলে আপোনালোকে বিজেপিৰ কথা কৈ দিয়ে ছাত্ৰ পৰিষদ এজিপিৰ সংগঠন কিন্তু এবিভিপি বিজেপিৰ সংগঠন নহয় এইটো বহুত মানুহৰ ভুল ধাৰণা আছিল এইবাৰ অন্ততঃ স্পষ্ট হৈছে আৰু এবিভিপিয়ে নিজৰ লাইনত কথা ক'ব লাগে এইটো তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ আছুৱে যদি নিজৰ কথা কয় যদি আমছুৱে নিজৰ কথা কয় আপছুৱে যদি নিজৰ কথা কয় এবিভিপিয়ে কিয় নিজৰ কথা নক'ব আৰু ক'তোতো এইটো লিখা নাই যে এবিভিপি মুখ্যমন্ত্ৰীৰ মতে চলিব লাগিব বুলি কাৰণ তেওঁলোক মোৰ ছাত্ৰ সংগঠন নহয় গতিকে এবিভিপিৰ সম্পূৰ্ণ স্বাধীনতা আছে অধিকাৰ আছে তেওঁলোকে আনকি মুখ্যমন্ত্ৰীৰ পুতলাও জ্বলাব পাৰে আৰু অহা ইলেকশ্যনত মোক ভোট নিদিব আহ্বান জনাব পাৰে তেওঁলোক সম্পূৰ্ণ স্বাধীন ইয়াত আমাৰ ছাত্ৰ সংগঠন নহয় ক'বাত আমাৰ মন মিলে তেওঁলোকেও ভাৰত মাতা জয় কয় আমিও ভাৰত মাতা জয় কওঁ তেওঁলোকেও ভাৰতক পুণ্যভূমি মাতৃভূমি বুলি ভাবে আমিও ভাবোঁ ক'বাত আমাৰ মিল আছে ক'বাত পাৰ্থক্য আছে আমি শপত গ্ৰহণ অনুষ্ঠানত যাম মইতো এক্স CM হৈ গ'লেতো যাবই লাগিব যোনে নতুন CMে শপত লয় তাহেৰ আলী বুলি ড্ৰাইভাৰ এজনে তেখেতক বেয়া ব্যৱহাৰ কৰিছিল মই তেওঁক আজি এৰেষ্ট কৰিব দিছোঁ এইটো চাওক সুপ্ৰিম কোৰ্টে সিদ্ধান্ত ল'ব যে কাট অফটো 71ৰ জেগাত 51 হ'ব লাগে নেকি সেইটো সাংবিধানিক পীঠত চলিব কিন্তু এইটো এটা সংগঠন আৰু সুপ্ৰিম কোৰ্টৰ মাজত বিষয় ইয়াত অসম চৰকাৰ ডাইৰেক্টলি ইনভলভ নহয় জেহাদীসকলে আমাক ভিডিঅ'তে দি দিছে যে আমি আল কায়দাৰ লগত জড়িত বুলি তো যিসকলে গৰু চুৰ ছাগলী চুৰ কৈছে তেওঁলোকে পিছত দিগদাৰত পৰিব কাৰণ তেওঁলোকে আমাক ভিডিঅ' ৰেকৰ্ডিঙত যিবিলাক তথ্য দিছে ইন ফুল ভিডিঅ' ৰেকৰ্ডিং তেওঁলোকে স্বীকাৰ কৰিছে যে আমি জেহাদীৰ লগত জড়িত যেতিয়া অপৰাধীজনে নিজেই কৈছে মই জেহাদী আব্দুল খালেকে কেনেকৈ ক'ব তেওঁলোকে কৈছে যে আমাৰ ভুল হৈ গ'ল আমি বিভিন্ন প্ৰৱণতাত আহি পৰিলোঁ গতিকে আব্দুল খালেক ডাঙৰীয়াই পুলিচৰ পৰা অনুমতি লৈ জেহাদী কেইজনক সাক্ষাৎ কৰিলে জেহাদী কেইজনে নিজেই কৈ দিব যে আমি জেহাদী আছিলোঁ বুলি অসম আৰু মেঘালয়ৰ যিটো সীমা সমস্যা এইটোক লৈ মুখ্যমন্ত্ৰী পৰ্যায়ত আপুনি প্ৰথম ষ্টেপ আৰম্ভ কৰিছিলে আলোচনাৰ মাধ্যমত এই দুইখন ৰাজ্যৰ সীমা সমস্যা ছাৰ কিমান পৰ্যায়লৈকে 6টা ডিস্পিউট শেষ হৈছে 6টা বাকী আছে প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে তাৰ কাৰণে দুখ প্ৰকাশ কৰিছে তেওঁ ক্ষমাও খুজিছে বিষয়টোৰ ওপৰত গতিকে মই ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু স্পীকাৰ আহিলে মই ইতিমধ্যে অধ্যক্ষ বিধানসভাক অনুৰোধ কৰিছোঁ তেওঁ বিদেশত আছে তেওঁ ঘূৰি আহিলে কৰ্মচাৰী পৰিষদ আৰু বিধায়কজনৰ মাজত কি অসুবিধা হৈছিল দুইটা পক্ষকে এবাৰ মাতি আনি মিটিং কৰিব লাগে এনে বিধায়কজনক মই জানো খুব ঠাণ্ডা প্ৰকৃতিৰ শান্ত শিষ্ট এজন মানুহ কৰ্মচাৰীজনো ভাল মানুহ ক'ত ভুল বুজাবুজিটো হ'ল মই ভাবোঁ যে অধ্যক্ষ মহোদয়ে মাতি দুইটা পক্ষকে একেলগে বহিলে সমস্যাটোৰ সমাধান হৈ যাব আৰু যদি এইটো ক্ষেত্ৰত কিবা যদি আমাৰ চৰকাৰৰ কৰিবলগীয়া থাকে আমিও কৰিম কিন্তু মই ইতিমধ্যে যোৱাকালি অধ্যক্ষ মহোদয়ক চিঠি এখন লিখিছোঁ
যে আপুনি সমস্যাটো সমাধান কৰি দিয়ক। ৰাজ্য চৰকাৰে প্ৰায় 180 কোটি টকা ব্যয়েৰে শ্বহীদ স্মাৰক আমি এই বৰাগাঁৱত নিৰ্মাণ কৰি আহিছোঁ। আজি আমি প্ৰথম পৰ্যায়ৰ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ আহিছিলোঁ। প্ৰায় 50% কাম অগ্ৰগতি হৈছে। মই আশা কৰোঁ যে অহা বছৰৰ ভিতৰত আমি প্ৰথম পৰ্যায়ৰ কাম শেষ কৰিব পাৰিম। আজি আমি দ্বিতীয় পৰ্যায়ৰ কামটো সমান্তৰালভাৱে হাতত ল'বলৈ সিদ্ধান্ত লৈছোঁ আৰু 2 মাহৰ ভিতৰত আমি দ্বিতীয় পৰ্যায়ৰ কামৰো নিবিদা আমি উলিয়াই দিম। মই ভাবোঁ যে অহা 2-3 বছৰৰ ভিতৰত ই গুৱাহাটীৰ এটা আটাইতকৈ আকৰ্ষণীয় পৰ্যটকথলীলৈ পৰিগণিত হ'ব আৰু পৰ্যটনৰ লগতে ই অসম আন্দোলনৰ স্মৃতি বিজড়িত হৈ আছে। গতিকে আধ্যাত্মিক দিশৰ ফালৰ পৰাও আৰু আমাৰ দেশপ্ৰেমৰ দিশৰ ফালৰ পৰাও এই সমগ্ৰ অঞ্চলটো এটা আদৰ্শৰ স্থানলৈ ৰূপান্তৰিত হ'ব। ইয়াৰ নেশ্যনেল হাইৱেৰ ফালৰ পৰা আৰু আমাৰ পাহাৰৰ দাঁতিয়েদি দুইফালৰ পৰা ইয়ালৈকে সোমাব পৰাকৈ ভাল ৰাস্তা দুটা বনাবৰ বাবেও মই PWD ৰোডছ ডিপাৰ্টমেণ্টক কৈছোঁ। মই ভাবোঁ যে ৰাস্তা ঘাটখিনিও অলপ আহল বহল হৈ গ'লে এই স্থানখনৰ গৰিমা আৰু পবিত্ৰতা আৰু বেছি বৃদ্ধি পাব। ইয়াতে আমাৰ এটা শ্বহীদ স্মাৰক হ'ব, যিটো 13 মহলীয়া হ'ব। গ্ৰাউণ্ড ফ্ল'ৰ বেছমেণ্ট থাকিব, বেছমেণ্টত এটা মিউজিয়াম থাকিব, ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰত মেডিটেশ্যন হল, এক্সিবিশ্যন হল আদি থাকিব। ছেকেণ্ড ফ্ল'ৰৰ পৰা ই পোনে পোনে উঠি যাব 13 মহলালৈকে আৰু 13 মহলাত ই এটা ভিউ পইণ্ট হ'ব। 13 মহলাত মানুহ উঠি ভিউ পইণ্ট ল'ব পাৰিব। তাৰ লগত ইয়াত এখন উত্তৰ পূৰ্বৰ সকলো ৰাজ্যৰ খাদ্য সম্ভাৰক লৈ পেলাই এখন ফুড কোৰ্ট থাকিব। 1000 মানুহে অনুষ্ঠান কৰিব পৰা এটা অপেন এয়াৰ থিয়েটাৰ থাকিব। 500 মানুহ বহিব পৰা এটা অডিটৰিয়াম থাকিব আৰু ইয়াতে যোগা আৰু চাইকেল ট্ৰেক, ফুড ট্ৰেক আদি বিভিন্ন ধৰণৰ উপাদান ইয়াতে সন্নিৱিষ্ট। ইয়াত ডেফিনেটলি যিহেতু এই গোটেই অঞ্চলটোৰ প্ৰকৃতিৰ লগত আৰু ইয়াৰ আমি 100% মাটিৰ মাত্ৰ 25%হে কাম কৰিম, বাকী 75% ইয়াত জলাশয় হৈ থাকিব। গতিকে অবভিয়াছলি ইয়াতে এটা নেচাৰেল বাৰ্ড ভিউজৰ কাৰণেও এটা আৰু বিশেষকৈ প্ৰকৃতিপ্ৰেমীসকলৰ কাৰণেও ই এটা আকৰ্ষণ হৈ পৰিব। কিন্তু বাৰ্ড আনিবৰ কাৰণে বিশেষকৈ পক্ষী আহে, যেতিয়া খোৱা বোৱা দিয়া যায়, লাহে লাহে তেওঁলোকে এইটো এটা ডেষ্টিনেশ্যন কৰে। সেই ব্যৱস্থা আমি প্ৰকৃতিপ্ৰেমীসকলৰ লগত কথা পাতি বাৰ্ড আহিব পৰাৰ এটা ব্যৱস্থা আমি কৰিব লাগিব। ডাম্পিং গ্ৰাউণ্ডটো এতিয়া ইয়াৰ পৰা উঠি গ'ল, এতিয়া ইয়াত ডাম্পিং নহয়। গতিকে এতিয়া খালি লিগেচি ৱেষ্টখিনি ইয়াৰ পৰা ডিছপ'জ কৰিব লাগিব। তাৰ কাৰণে GMCয়ে ইতিমধ্যে নিবিদা আহ্বান কৰি নিবিদা ছেটেল কৰিছে। এই গোটেই ডাম্পিং গ্ৰাউণ্ডখিনিৰ পৰা আমি RPM বুলি এটা মেটেৰিয়েল বনাম, যিটো চিমেণ্ট ফেক্টৰীৰ কামত আহিব। দীপৰ বিলৰ আমাৰ মেইন লক্ষ্যটো হ'ল যে ব্ৰহ্মপুত্ৰৰ পানী দীপৰ বিলত সোমাব লাগে আৰু ব্ৰহ্মপুত্ৰলৈকে যাব লাগে। দীপৰ বিলত মেইন সমস্যাটো হ'ল যে ফ্ৰেছ ৱাটাৰ নহাৰ কাৰণে দীপৰ বিলৰ মাছ বা আন যিবিলাক জীৱ জন্তু পক্ষী তেওঁলোকৰ সমস্যা হৈছে। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এটা কাম হাতত লৈছে যে খনামুখৰ ছুইচ গেটখন খুলি ব্ৰহ্মপুত্ৰৰ পানীটো যাতে আমি দীপৰ বিললৈকে আনিব পাৰোঁ আৰু অকল আনিলেই নহ'ব, তাক ওলাই যোৱাৰো ব্যৱস্থা কৰিব লাগিব। গতিকে এবাৰ পানী আহিলে আৰু এবাৰ পানী ওলাই গ'লে দীপৰ বিলখন আমাৰ যিটো প্ৰকৃতিপ্ৰেমীসকলে ভাবে যে ইয়াত এটা প্ৰত্যাহ্বান আহি পৰিছে, সেইটো নোহোৱা হ'ব। ইয়াৰ উপৰিও দীপৰ বিলক ইক' জোন কৰিবৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে। খালি আমি মাছমৰীয়াসকলে যাতে মাছ মাৰিব পাৰে বা কাৰো যাতে জীৱন ধাৰণত অসুবিধা নহয়, তাৰ কাৰণে আমি ভাৰত চৰকাৰৰ পৰা কিছু কনচেশ্যন বিচাৰিছোঁ। তৃতীয়তে, ইণ্ডিয়ান ৰেলৱে ৰেল লাইনটো ফ্লাইঅভাৰ কৰি লৈ যাব, যাতে তলত হাতী আদি ভৱিষ্যতে মৃত্যু নহয়। এই গোটেই পৰিকল্পনাসমূহৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ইণ্ডিয়ান ৰেলৱেও এই বছৰতে কাম হাতত ল'ব বুলি মই ভাবোঁ। দিল্লীলৈকেতো মই গৈ থাকোঁ, তেওঁ টুইট কৰিব নালাগে, দিল্লীৰ মই মহল্লা ক্লিনিকবিলাক দেখি থাকোঁ। সেইটো কি চাব আপুনি কওকচোন? আমাৰ ইয়াত মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ চোৱাৰ পিছত আপুনি দিল্লীৰ মহল্লা ক্লিনিক চাই কি পাব? ছেকেণ্ড কথা,
দিল্লীত স্কুল হৈছে 1200, অসমত স্কুল হৈছে 60-70 হাজাৰ। গতিকে এইটো কোনো কম্পাৰেবল বস্তুৱে নহয়। তেওঁৰ নামতহে দিল্লীখন ৰাজ্য, আচলতে এইখন এখন পৌৰসভা। গতিকে পৌৰসভাৰ ৰাজনীতিৰ লগত ষ্টেটৰ ৰাজনীতিটো নিমিলে। গতিকে তথাপিতো তেওঁ বিচাৰিছে মই কেতিয়াবা মহল্লা ক্লিনিক বা স্কুল চাব যাম। ইয়াতো খোলা আছে, ফ্লাইটৰ টিকট কাটিলে আহি যাব পাৰিব। কিমান লয়? 3,500 টকা লয়। 3,500 টকা টিকট কাটিলে ইয়াত আহি যাব পাৰিব। মই দিল্লীত গ'লেতো তেওঁ আৰু মোক ষ্টেট গেষ্ট নিদিয়ে, মই নিজেই যাম। গতিকে তেওঁ ইয়াত আহিলেই হ'ল। আহাতটো আৰু কাৰো কাৰণেতো কোনো বাধা নাই। খালি কথাটো হ'ল যে এখন 1200 য'ত স্কুল আছে, এখন চিটি য'ত চৰ এৰিয়া নাই, উত্তৰ কাছাৰ নাই, কাৰ্বি আলং নাই, আমাৰ আজি টিচাৰে আছে 2.5 লাখ, তেওঁলোকৰ টিচাৰ আছে 6-7 হাজাৰ। গতিকে এটা অলাগতিয়াল কম্পেৰিজন এটা কৰি থাকে। এতিয়া আমি যদি কম্পেয়াৰ কৰিব লাগে, কাৰ লগত কৰিব লাগিব? যে আমাৰ সমান ষ্টেট কোন আছে? ছত্তীশগড় আছে, ঝাৰখণ্ড আছে, বা উত্তৰাঞ্চল আছে, পাঞ্জাৱ আছে, ইয়াৰ লগতহে আমাৰ কম্পেয়াৰ হ'ব। এতিয়া আৰু 1200খন স্কুল হ'লেতো মই ডেইলি স্কুল কেইখনত গৈ থাকিলেহেঁতেন, ৰাতিপুৱা ব্ৰেকফাষ্ট মাছেদি হ'লহেঁতেন, লাঞ্চ মাংসদি হ'লহেঁতেন, ডিনাৰ পোলাও দি হ'লহেঁতেন। এইটো 1200খন স্কুল চলোৱাটোনো এটা কি ডাঙৰ কথা? এইটো চাওক, নহ'লেতো অসমীয়া স্কুল দেখোন বন্ধ হৈ যাব। যদি আপুনি কিবা এটা নতুনত্ব নানে, যদি এটা দুটা ছাবজেক্ট ইংৰাজী মিডিয়াম বা এটা দুটা স্কিল এনেকুৱা ধৰণৰ ছাবজেক্টবিলাক নানে, মাতৃভাষাৰ স্কুলবিলাক বন্ধ হৈ যাব। এইটো জেদাজেদি কৰিলে লাভ এইটোৱে হ'ব যে 5 বছৰ পিছত দেখিব স্কুলবিলাকত কোনো ষ্টুডেণ্ট নাথাকে। এতিয়া উজনিত স্কুলবিলাকত ষ্টুডেণ্ট নোহোৱাই হৈ গ'ল। অকল নামনি অসমত মই ক'ব নালাগে, কিন্তু অকল সংখ্যালঘু এৰিয়াৰ ষ্টুডেণ্টৰ ওপৰতে অসমীয়া স্কুলবিলাক চলি আছে, বাকী ষ্টুডেণ্টে নাই। কাৰণটো এইটোৱে যে মানুহৰ এছপাইৰেশ্যন বাঢ়িছে। মানুহে ভাবে যে এই স্কুলত পঢ়িলে মোৰ ল'ৰা ডাক্তৰ হ'ব নে ইঞ্জিনিয়াৰ হ'ব। এতিয়া কম্পিউটাৰটো আৰু প্ৰাক্কলন যন্ত্ৰ বুলি পঢ়িলেতো ছিট নাপাব। গতিকে যেনেকৈ আপোনাৰ ল'ৰাই যি কাৰণত, এইটোতো আপুনি এজন দেউতাক, আপোনাৰ ল'ৰাও মই জানাত ইংৰাজী মিডিয়ামতে পঢ়ে নেকি? গতিকে আপুনি কিয় দিছে আপুনি সুধিলেই আপোনাৰ উত্তৰটো গম পাব। মই দেউতাক হিচাপে কিয় দিছোঁ মোক সুধিলে মই উত্তৰটো দিব পাৰিম। এতিয়াতো মই এইকেইদিন চালোঁ যে সকলোৰে কাজিন ল'ৰা ছোৱালী চব ইংলিছ মিডিয়ামত। আমি কৈছোঁ ইংলিছ মিডিয়ামত নপঢ়িব, মাতৃভাষাৰ স্কুলত পঢ়ক, কিন্তু দুটা ছাবজেক্ট ইংলিছত পঢ়ক। আজি আপোনালোকে যদি চাই, সংগঠনসমূহৰ নিজৰ ৰিলেশ্যনৰ ল'ৰা ছোৱালীবোৰক 100% ইংলিছ স্কুলত দিছে। মই কৈছোঁ 80% অসমীয়া স্কুলত দিয়ক। গতিকে তেওঁলোকতকৈতো আমাৰ পজিশ্যনটো বেটাৰ নহয়, হয় নহয়? আমি কৈছোঁ চেণ্ট ষ্টিফেন্সত নিদিব, কামৰূপ একাডেমীত দিয়ক, অসমীয়া মিডিয়ামত হ'ব। মাত্ৰ দুটা ছাবজেক্ট আপুনি ইংৰাজীত পঢ়িব, আৰু এনেও সেই দুটা ইংৰাজীতে পঢ়ে। A+B² ক'ত অসমীয়া আছে? সেইখন আধা অসমীয়া আধা ইংৰাজীত পঢ়ে বেছিকেলি। ডেফিনেটলি প্ৰাথমিক স্তৰত মাতৃভাষাই আছে, তাত কোনে উপৱৰ্তন কৰিছে? প্ৰাথমিক স্তৰত ইংৰাজী কোনে আনিলে? প্ৰাথমিক স্তৰ নতুন শিক্ষানীতি মানে ক্লাছ 5, তাৰমানে পুৰণা মতে ক্লাছ 3। অসম চৰকাৰেতো প্ৰাথমিকটো আমিও আহ্বান জনাইছোঁ যে ইভেন ইংৰাজী স্কুলবিলাকতো অসমীয়াত পঢ়াব লাগে। আমি ইমান দূৰলৈকে চিন্তা কৰি আছোঁ যে ডন বস্কো ছেইণ্ট মেৰিজকো আমি বাধ্য কৰিম যে ক্লাছ 3লৈকে, মানে ক্লাছ 5লৈকে আপোনালোকে অসমীয়াত পঢ়াব। আমি ৰাষ্ট্ৰীয় শিক্ষানীতি অসমত আমি 100% বলবৎ কৰিম যে আমি ইমানটোলৈকে কৰিব গৈ আছোঁ যে ডন বস্কো, ছেইণ্ট মেৰিজ, উলফুড, ষ্টেণ্ট চিফাৰ্ড, যিমান ধৰণৰ এনেকুৱা স্কুল আছে সকলোতে ক্লাছ 3 পুৰণা মতে, নতুন মতে ক্লাছ 5 অসমীয়াত পঢ়ক। 100% অসমীয়া বা বড়ো বা ৰাভা বা মিচিং। 3ৰ পিছত নতুন শিক্ষানীতি মতে আপুনি ইংৰাজীটো যাব পাৰে, হিন্দীটো যাব পাৰে, আমি তাত বাধা নিদিওঁ। কিন্তু আমাৰ মাতৃভাষাৰ স্কুলবিলাক অসমীয়াই হৈ থাকিব, 100% আছামিজ মিডিয়াম হৈ থাকিব, খালি ছাবজেক্ট দুটা ইংৰাজী হ'ব। গতিকে আমাক ইতিহাসত 5 বছৰ পিছত আপোনালোকে চাব যে মানুহে আমাক নম্বৰ দিব যে স্কুললৈকে ষ্টুডেণ্ট ঘূৰি আহিব, মাতৃভাষাৰ স্কুললৈকে ষ্টুডেণ্টবিলাক উভতি আহিব। এই বছৰ অলৰেডি আমাৰ স্কুলবিলাকত এডমিশ্যন বহুত বাঢ়িছে। অকল ঘটনাটো শুনাৰ পিছতেই ষ্টুডেণ্ট বাঢ়িব আৰম্ভ কৰিছে।
আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰাথমিকত মাতৃভাষা, আমিও প্ৰাথমিকত মাতৃভাষা। আমিতো এক ষ্টেপ আগত গৈ ইংৰাজী স্কুলবিলাককো মেণ্ডেটৰী কৰি দিম যে অসমীয়াতে মাতৃভাষাত পঢ়াব লাগিব আপ টু ক্লাছ 5। খালি এইটো বুজিব যে সেই ক্লাছ 5 আৰু সেই ক্লাছ 3ৰ মাজত পাৰ্থক্য আছে। সেইখন আৰম্ভ হৈ গ'ল ন অলৰেডি, 55খন স্কুলত আৰম্ভ হৈ গ'ল। সেইটো কিয় নকৰিব? যাৰ কাবাৰ যদি মনত কিবা দুখ থাকে তেওঁ গণস্বাক্ষৰ কৰিব, গণ আন্দোলন কৰিব, প্ৰতিবাদ কৰিব, পিকেটিং কৰিব, বিপ্লৱ কৰিব, অধিকাৰ আছে। উইদিন দ্যাট খালি ভায়েলেঞ্চ হ'ব নালাগে, তেওঁলোকৰ কৰাটো কোনো আপত্তি নাই। আৰু এইটোৰ পৰা আপোনালোকে বুজি পালে যে ABVP মানে বিজেপি নহয়। আপোনালোকৰ মনতো এটা ভুল ধাৰণা আছিল। ইমান দিন আপোনালোকৰ মনত এটা ভুল ধাৰণা আছিল যে বিজেপিৰ ছাত্ৰ সংগঠন ABVP। এতিয়া অন্তত আপোনালোকে ক্লিয়াৰ হৈ গ'ল যে বিজেপি এটা বেলেগ সংগঠন, ABVP এটা বেলেগ সংগঠন। ইমান দিন আপোনালোকেও ভাবি আছিল যে ABVPৰ কিবা ইলেকশ্যন খেলিলে আপোনালোকে বিজেপিৰ কথা কৈ দিয়ে। ছাত্ৰ পৰিষদ AGPৰ সংগঠন, কিন্তু ABVP বিজেপিৰ সংগঠন নহয়। এইটো বহুত মানুহৰ ভুল ধাৰণা আছিল, এইবাৰ অন্তত স্পষ্ট হৈছে। আৰু ABVPয়ে নিজৰ লাইনত কথা ক'ব লাগে, এইটো তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ। আছুৱে যদি নিজৰ কথা কয়, যদি আমছুৱে নিজৰ কথা কয়, আপছুৱে যদি নিজৰ কথা কয়, ABVPয়ে কিয় নিজৰ কথা নক'ব? আৰু ক'তোতো এইটো লিখা নাই যে ABVP মুখ্যমন্ত্ৰীৰ মতে চলিব লাগিব বুলি, কাৰণ তেওঁলোক মোৰ ছাত্ৰ সংগঠন নহয়। গতিকে ABVPৰ সম্পূৰ্ণ স্বাধীনতা আছে, অধিকাৰ আছে। তেওঁলোকে আনকি মুখ্যমন্ত্ৰীৰ পুতলাও জ্বলাব পাৰে আৰু অহা ইলেকশ্যনত মোক ভোট নিদিব আহ্বান জনাব পাৰে। তেওঁলোক সম্পূৰ্ণ স্বাধীন। ইয়াত আমাৰ ছাত্ৰ সংগঠন নহয়। ক'ৰবাত আমাৰ মন মিলে, তেওঁলোকেও ভাৰত মাতা জয় কয়, আমিও ভাৰত মাতা জয় কওঁ। তেওঁলোকেও ভাৰতক পুণ্যভূমি, মাতৃভূমি বুলি ভাবে, আমিও ভাবোঁ। ক'ৰবাত আমাৰ মিল আছে, ক'ৰবাত পাৰ্থক্য আছে। আমি শপত গ্ৰহণ অনুষ্ঠানত যাম। মইতো এক্স CM হৈ গ'লেতো যাবই লাগিব, যোনে নতুন CMে শপত লয়। তাহেৰ আলী বুলি ড্ৰাইভাৰ এজনে তেখেতক বেয়া ব্যৱহাৰ কৰিছিল, মই তেওঁক আজি এৰেষ্ট কৰিব দিছোঁ। এইটো চাওক, সুপ্ৰিম কোৰ্টে সিদ্ধান্ত ল'ব যে কাট অফটো 71ৰ জেগাত 51 হ'ব লাগে নেকি, সেইটো সাংবিধানিক পীঠত চলিব। কিন্তু এইটো এটা সংগঠন আৰু সুপ্ৰিম কোৰ্টৰ মাজত বিষয়, ইয়াত অসম চৰকাৰ ডাইৰেক্টলি ইনভলভ নহয়। জেহাদীসকলে আমাক ভিডিঅ'তে দি দিছে যে আমি আল কায়দাৰ লগত জড়িত বুলি। তো যিসকলে গৰু চুৰ, ছাগলী চুৰ কৈছে তেওঁলোকে পিছত দিগদাৰত পৰিব, কাৰণ তেওঁলোকে আমাক ভিডিঅ' ৰেকৰ্ডিঙত যিবিলাক তথ্য দিছে, ইন ফুল ভিডিঅ' ৰেকৰ্ডিং, তেওঁলোকে স্বীকাৰ কৰিছে যে আমি জেহাদীৰ লগত জড়িত। চাওক, যেতিয়া অপৰাধীজনে নিজেই কৈছে মই জেহাদী, আব্দুল খালেকে কেনেকৈ ক'ব? তেওঁলোকে কৈছে যে আমাৰ ভুল হৈ গ'ল, আমি বিভিন্ন প্ৰৱণতাত আহি পৰিলোঁ। গতিকে আব্দুল খালেক ডাঙৰীয়াই পুলিচৰ পৰা অনুমতি লৈ জেহাদীকেইজনক সাক্ষাৎ কৰিলেই জেহাদীকেইজনে নিজেই কৈ দিব যে আমি জেহাদী আছিলোঁ বুলি। অসম আৰু মেঘালয়ৰ যিটো সীমা সমস্যা, এইটোক লৈ মুখ্যমন্ত্ৰী পৰ্যায়ত আপুনি প্ৰথম ষ্টেপ আৰম্ভ কৰিছিলে আলোচনাৰ মাধ্যমত। এই দুইখন ৰাজ্যৰ সীমা সমস্যা ছাৰ কিমান পৰ্যায়লৈকে? 6টা ডিছপিউট শেষ হৈছে, 6টা বাকী আছে। প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে তাৰ কাৰণে দুখ প্ৰকাশ কৰিছে, তেওঁ ক্ষমাও খুজিছে বিষয়টোৰ ওপৰত। গতিকে মই ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু স্পীকাৰ আহিলে, মই ইতিমধ্যে অধ্যক্ষ বিধানসভাক অনুৰোধ কৰিছোঁ, তেওঁ বিদেশত আছে, তেওঁ ঘূৰি আহিলে কৰ্মচাৰী পৰিষদ আৰু বিধায়কজনৰ মাজত কি অসুবিধা হৈছিল, দুয়োটা পক্ষকে এবাৰ মাতি আনি মিটিং কৰিব লাগে। এনেই বিধায়কজনক মই জানো, খুব ঠাণ্ডা প্ৰকৃতিৰ, শান্ত শিষ্ট এজন মানুহ, কৰ্মচাৰীজনো ভাল মানুহ। ক'ত ভুল বুজাবুজিটো হ'ল, মই ভাবোঁ যে অধ্যক্ষ মহোদয়ে মাতি দুয়োটা পক্ষকে একেলগে বহিলে সমস্যাটোৰ সমাধান হৈ যাব। আৰু যদি এইটো ক্ষেত্ৰত কিবা যদি
আমাৰ চৰকাৰৰ কৰিবলগীয়া থাকে আমিও কৰিম কিন্তু মই ইতিমধ্যে যোৱাকালি অধ্যক্ষ মহোদয়ক চিঠি এখন লিখিছোঁ যে আপুনি সমস্যাটো সমাধান কৰি দিয়ক